নমস্কাৰ, মই ভানু শৰ্মা। এয়া বাৰিষাৰ বতৰত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো উচিত বুলি মই ভাবোঁ। তাৰ কাৰণে এটা সহজ উপায় আগবঢ়াইছোঁ, সেয়া হৈছে নাৰিকলৰ তেল। নাৰিকলৰ তেল আপুনি শুদ্ধ নাৰিকলৰ তেল, যেনে ভাৰ্জিন কোকোনাট অইল, এই তেল ল'ব। ৰাতিপুৱা শুই উঠি মুখ ধোৱাৰ আগতে 2 চামুচ মুখত ল'ব, লৈ পেলাই আপুনি কুলি কুলি দৰে কৰিব, ঠিক মুখৰ ভিতৰতে লৈ পেলাই 10 মিনিট সময় ৰাখিব। তাৰপিছত সেই নাৰিকলৰ তেলখিনি আপুনি উলিয়াই দিব। ইয়াৰ ফলত কি হয়, দাঁতত বেক্টেৰিয়া নহয় আৰু মুখত যিকোনো ফাংগাল ইনফেকশ্যন নহয়, ইভেন পেটতো নহয়। এইটো বহুত উপকাৰী। আৰু ইয়াৰ উপৰিও আপুনি ঘৰতে থকা ধৰক নাৰ্জী ফুলৰ যদি পাত আছে, নাৰ্জী ফুলৰ পাত কেইটামান হাতেৰে মোহাৰিব, লগত তুলসী পাতো কেইটামান মোহাৰিব, গা ধোৱা পানীখিনিত দি দিব। আৰু আপুনি ব্যৱহাৰ কৰা নিমখ 4 চামুচমান দিব, নতুবা চি চল্ট, সাগৰীয় নিমখো আপুনি দি পেলাই গা ধুব পাৰে। এনেদৰে গা ধুই চাওকচোন, বেক্টেৰিয়া আপোনাৰ কাষো চাপিব নোৱাৰে, ছালৰ কোনো ধৰণৰ প্ৰব্লেম হ'ব নোৱাৰে। এনেধৰণে কৰি চাওক। ধন্যবাদ।